যে আমি আহি গৈছোঁ জু ৰোডত আহিছোঁ একচুৱেলি জু ৰোডত কিবা এটা কাম আছিল আমাৰ মোৰ কেমেৰা কাম বেক চাইড আছে নহয় তাইৰো কিবা কাম আছিল সেইটো কাৰণে আমি ইয়াতে আহিছিলোঁ আহোঁতে আমাৰ লাগি গ'ল যিহেতু আমাৰ লাঞ্চ টাইম হৈছে ইয়াতে তাতে আমাৰ আৰু বাজেট আমাৰ বহুত কম আছিল সেইটো কাৰণে আমি ভাবিলোঁ সস্তা বস্তু য'ত মানে ভালকৈ আমি খাব পাৰিম কম ৰেঞ্জত সেইটো ক'ত পাওঁ বিচাৰোঁতে আমি গুগল মেপত চালোঁ বিচাৰি আমি গুগলত চাৰ্চ কৰিছোঁ ক'ত কমত বস্তু পায় বিচাৰোঁতে আমি কি চালোঁ পুৰবী কিচেন ন পুৰবী কিচেন আমি এটা মাৰিলোঁ য'ত আপোনাৰ বহুত কমত বস্তু পায় লাঞ্চ টাইম তাতে আমি গৈ আছোঁ আমাৰ ইয়াৰ পৰা আমাৰ 1 কিলোমিটাৰ আছে ইয়াতে যে আমি যাওঁ বোলক মোৰ বেক চাইডে আপুনি দেখিছে পুৰবী কিচেন ৰেষ্টুৰেণ্ট আছে ইয়াতে শুনিছোঁ বহুত কমত পায় সেইটো কিন্তু আজি চাওঁ ট্ৰাই কৰি কিনে কেনেকুৱা হয় লগতে ইয়াৰ খোৱাটো আমি চাম সঁচাই নে কি হয় আৰু এইটো ভোক লাগিছে এই অৱস্থাই নাই বলক যাম আৰু আমি ইয়াৰ টেষ্টটো চাম গোটেইখিনি কম দেই আপোনালোকে তাৰ লগত যদি ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গাইজ বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ বেছি কৰিব আৰু কেনেকুৱা ইয়াৰ টেষ্ট হয় সেইটো আমি কম এতিয়া বলক গাইজ আমি চাওঁ আৰু তাইতো মোৰ কেমেৰা কাৰ্ডখিনি গুচিয়ে গ'ল তাই ইমান বেছি ভোক লাগিছে পুৰবী আপোনাৰ কিচেন ৰেষ্টুৰেণ্ট হৈছে যাম ইয়াত ভিতৰত যাম এতিয়া কেনেকুৱা হয় টেষ্ট আৰু সোৱাদ কেনেকুৱা গোটেইখিনি গম পাম বলক মানুহটোৰ ভিতৰত দেখিছোঁ আৰু এই চাওঁ আৰু এই ইয়াতো চেণ্ডেলো ছিঙি গ'ল খাব বোলে ভোক লাগিছে আৰু চেণ্ডেলো ছিঙি গ'ল বোলে চেণ্ডেল ছিঙি গ'ল বলক আমি ভিতৰত চাওঁ এতিয়া আহিয়ে আমি দেখিলোঁ ইমান ভিৰ আছিল মানে আমি বাহিৰত খাৰা হ'ব লগা হ'ল মানে ইমান ভিৰ আছিল ৰেষ্টুৰেণ্টটো সৰু হয় দেই আপোনাৰ দেখিছে ৰেষ্টুৰেণ্টটো বহুত বেছি সৰু হয় যেনেকৈ ৰিলত দেখিছিলোঁ সেনেকুৱা নহয় ৰেষ্টুৰেণ্টটো বহুত বেছিয়ে সৰু হয় দামটো কম আছে বাৰু এতিয়া বস্তুখিনি অহাৰ পিছতে গম পাম ইয়াৰ টেষ্টটো গাইজ ফাৰ্ষ্ট মোৰ নজৰটো পৰিলে আপোনাৰ চাফ চিকুণত কেনেকুৱা চাফ চিকুণ হৈ আছে দেখিছেনে আপোনালোকে গাইজ মই এতিয়া ৱেইট কৰি আছোঁ আমাৰ খানা অহা নাই খানা অহাৰ কাৰণে এতিয়া টাইম লাগিব চাগে মই এতিয়া ভেজ থালি অৰ্ডাৰ কৰিছোঁ 60 ৰুপিছত এতিয়া চাম খানা অহাৰ পিছত কেনেকুৱা হ'ল কিন্তু ৰেষ্টুৰেণ্টটো যেনেকুৱা আমি ৰিলছত চাইছিলোঁ সেনেকুৱা সাজ মই পোৱা নাই আৰু ৰেষ্টুৰেণ্টটো বহুতেই বেছি সৰু হয় গাইজ তাৰপিছতে আৰু যদি ইয়াত মানে ৰেটিং মই দিয়া যায় 10ৰ ভিতৰত কিন্তু মই এইটো খানা অহাৰ পিছতে ক'ব পাৰোঁ কিয় মই একজেক্ট খানাৰ টেষ্টটো কেনেকুৱা সেইখিনিও কওঁ আপোনাক কিন্তু ৰেষ্টুৰেণ্টটো চাফ চিকুণটো মই আপোনাক দেখাই দিলোঁ আহিয়ে মই চাফ চিকুণত চাইছোঁ একচুৱেলি মই এবাৰ ওলাই গৈছিলোঁ বাহিৰত খাব বিচৰা নাছিলোঁ তাৰপিছত আকৌ আহিছোঁ এইটো ভিডিঅ' কৰিম বুলি কিনে আশা কৰিছোঁ এতিয়া চাওঁ এতিয়া খোৱাত কেনেকুৱা বস্তু তাৰপিছতে আমি গম পাম ৰেটিং তাৰপিছতে মই দিম আপোনাক এইটো দেখিছেনে আপোনাৰ ইয়াৰ ভেজ চাইডটো আহিছে মোৰ কেমেৰা কাৰণে ভোকৰ অৱস্থা নাই সেইটো কাৰণে তাই আগে মানে লাষ্ট ভিডিঅ' মানে ফেঞ্চি বজাৰ এটা হ'ব ন মানে ফেঞ্চি বজাৰ এটা লাষ্ট ভিডিঅ' হ'ব মানে আজি লাষ্ট ভিডিঅ' বুলি তাই ফেয়াৰৱেল দিছে মোক পাৰ্টি আৰু তাৰপৰা আৰু ফেঞ্চি বজাৰৰ ভিডিঅ' কৰিম সেইটো নকওঁ আজিয়ে কৰিম কিন্তু সেইটো পাৰ্ট টু পাৰ্ট দেখাম আৰু মই এতিয়া চাওঁ টেষ্ট কেনেকুৱা লাগিছে টেষ্ট কেনেকুৱা লাগিছে এই এতিয়া খাই লৈছে কেনেকুৱা লাগিছে ইমান সাজ নহয় নেকি এতিয়া মজ আহে গাইজ কম মই যে আচলতে কম দেই কেনেকুৱা লাগিছে এইবাৰো এনেকৈ খাই মই আচলতে কম কেনেকুৱা লাগিছে এটা এইটো চেল যাতাই মোৰ কেনেকুৱা লাগিছে মই টেষ্ট নেক্সট মই খাই লোৱা ইয়াৰ চাওক আপোনাৰ যোনটো আপোনাৰ হাত ধোৱা এইটো হয় সেইটো আপুনি চাওকচোন আপোনাৰ দেখিছেনে হাত যোনটো হেণ্ড ৱাছ আছে নাই এইটো পানী সোমাই ৰাখি দিছে গাইজ এইটো হ'ল আপোনাৰ সাৰ দিছে ইয়াতে আৰু এইটো আপোনাৰ পাপৰ চিনি পাই চাগে আৰু এইটো নেমু এইটো শ্লাডটো ইমান সাজ লগা নাই মোক কিহৰ শ্লাড হয় এইটো ভাত বাৰু খুলিব পাই যায় এইটো কি হয় আচ্ছা আলুৰ মিক্স বনাইছে চব্জি আৰু এইটো আলু চব্জি আৰু এইটো শাকৰ চব্জি আৰু এইটো অকণমান চাটনি নহয় আচ্ছা লেচেৰা আৰু শাকৰ ভাজি বনাইছে এইখিনি হয় ভেজৰ আইটেম 60 টকা হয় আৰু লগতে দালি দিছে আৰু এইটো বুটৰ অলপ তৰকাৰী বনাই দিছে এই টেষ্টটো কেনেকুৱা হয় বাৰু মই কৈ আছোঁ এতিয়া আমি ওলাই গ'লোঁ খাই কেনে কিন্তু খাই কেনে ইমান সাজ লগা নাই গাইজ যেনেকুৱা আপোনাৰ ৰিলছত চাই আপোনালোকে ভিডিঅ'ত মই চাই কেনে আহিছিলোঁ যে ভাল লাগে বুলি কিনে সঁচা একেবাৰে মানে ভাল লগা নাই মই যদি 10ৰ ভিতৰত মানে কি ৰেটিং যিটো দিব লাগে মই মানে 3 দিম মানে এনেকুৱা ৰেটিং এনেকৈ মানে ইমান সাজ লগা একো বস্তু সোৱাদ নাই মানে দামটো 60 টকাতে সেইটো কাৰণে চাগে তিলৰ চাটনিটো যে মোৰ ভাল লাগিছে তাৰ বাহিৰে একো ভাল লাগে বেলেগ একো ভাল লাগে একো সোৱাদেই নাই তাই তিলৰ চাটনি সোৱাদ পাইছে মইতো সেইটোও সোৱাদ পোৱা নাই আপোনালোকে যদি ট্ৰাই কৰিব পাৰে কিন্তু মোৰ সোৱাদ লগা নাই সেইটো আপোনালোকৰ কথা নকওঁ মই আপোনালোকে ট্ৰাই মাৰিব পাৰে চবৰে টেষ্ট বেলেগ বেলেগ হয় সেইটোৰ কাৰণে দাম কম হয় বেছি নহয় কিন্তু বস্তুৰ সোৱাদ নাই আৰু জেগাখিনিও সৰু এইটো অফিচ মানে কিছুমান কাম কৰে মানে সিহঁতৰ কাৰণে লাঞ্চ কৰিব কাৰণে যদি কম খৰচাত মানে লাঞ্চ কৰিব বিচাৰে তো এইটো ঠিক আছে কিন্তু মানে বস্তু সোৱাদ নাই সেইটো নহ'ব একেবাৰে নহ'ব
তো গাইজ আপোনাক দেখাই দিওঁ যোনটো আপোনাৰ ৰিলচ আৰু যোনটো ইনষ্টাগ্ৰাম বহুত বেছি ভাইৰেল হৈ আছিল 60 টকাত পুৰবি বুলি কিনে, কিন্তু ফাৰ্ষ্ট মোক সোৱাদ লগা নাই। দাম কম হয়, এইটো ৰিয়েল হয়, দাম 60 টকাতে ভেজ থালি পোৱা যায়। লোকেশ্যনটো আছে জোৰৰ তিনিআলি ৰাজগড় যোৱা ৰাস্তাটোতে আছিলে আপোনাৰ পুৰবি কিটচেন ৰেষ্টুৰেণ্ট বুলি কিনে। আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে কেনেকুৱা লাগে সোৱাদ কৰিব পাৰে, বাট আপোনাৰ মই যেনেকৈ ক'লোঁ গোটেইখিনি এবাৰ ফুল ভিডিঅ' চাই ল'ব। যদি চোৱা নাই স্কিপ নকৰিব, তেতিয়াহে গম পাব ভিডিঅ'টো কেনেকুৱা সোৱাদ, কি বস্তু পায় গোটেইখিনি চাই ল'ব। তো গাইজ আমি ওলাই আহিলোঁ আপোনাৰ এতিয়া যোনটো আপোনাৰ কিটচেন পুৰবি কিটচেন ৰেষ্টুৰেণ্ট আছে তাৰ পৰা ওলাই আহিলোঁ। যোনটো বস্তু আপোনাৰ ৰিলছত দেখাই আছে যোন ভাল বুলি কিনে, কিন্তু সঁচা কথা ইমান খাচ নহয়। মই কোনো ফেক প্ৰমোশ্যন নকৰোঁ। হেল্ল' আপোনাৰ চেনেল আপোনাৰ যোনটো ৰিয়েল পাব, যোনটো ৰিয়েল হয় আপোনাৰ সোৱাদ কেনেকুৱা, প্ৰাইচ কেনেকুৱা, কোনো ৰিয়েল টোটেলি ৰিয়েলে পাব, কোনো ফেক প্ৰমোশ্যন মই নকৰোঁ। অ'কে গাইজ তেনেদৰে এনেকুৱা পাব আপুনি, তাৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব গাইজ। লগ পাম এনেকুৱা ইউনিক ভিডিঅ' লৈ কিনে, তেনেকৈ বাই বাই গাইজ।